আজি আপোনালোকৰ বাবে লৈ আনিছো নতুন ভিডিঅ' হেখলৈকে সকলোৱে চাই থাকিব আশা আৰু ভাল কৰো পাব বুলি আশা ৰাখিলো আৰু লগতে নতুন চেনেল যেহেতুকে সকলোৱে সাবস্ক্ৰাইব কৰি দিব আজি আমাৰ বাবে এটি বিশেষ দিন কিয়নো আজিৰ এই বিশেষ দিনটোতে আমাৰ ঘৰলৈ আহিছিল এটি মোৰ লগা সদস্য আজি তাইৰ বিশেষ দিনটো যদিও আমি উদযাপন কৰিব নোৱাৰো তথাপিতো আমি তাইক আজি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক তাই আমাৰ ঘৰখনত খুব মৰমীয়াল তাই জন্মৰ পৰা আমাৰ ঘৰখন মানে ৰঙীন কৰি তুলিছে তাই মানে নহলে আমি আমাৰ ঘৰখনে একদম উকা হৈ যায় গতিকে আজি সকলোৰে আলহৰ লাডু তাই আমাৰ খুব মৰমীয়াল তাই আমাৰ আজি তাইৰ জন্মদিন মই আপোনালোকক এটি বাৰ্থডে গালৰ গুণ ক'ব বিচাৰিছো তাই কালিৰ পৰা বাক মাৰি অৱস্থা নোহোৱা কৰি দিছে বাইকি ধুনীয়াকৈ লৈ তাই ঘৰলৈ লৈ যাই আহিছিল একদম মৰমত ভাবিছিল তাইৰ সৈতে এটি ভিডিঅ' বনাব কিন্তু আমাৰ বাৰ্থডে গালৰ কথা কৈ থাকোঁতেই মাজতে আহি গ'ল হাই দি দিয়া আৰু এইজনী বাহিনীৰ বাবে বাক মই প্ৰথম কন্দা দেখিছোঁ বিচনীৰ জোঙেৰে মাথাত মাৰি দিছে কেতিয়াবা তাই মোৰ লগত কাজিয়া কৰে কেতিয়াবা তাই বাৰ লগত কাজিয়া কৰে সদায় নহয় সদায় তাই এটা নহয় এটা দুশ্মন থাকিবই মানে তোমাক মৰম কৰোঁ নহয় এতিয়া যাওঁ বাৰ্থডে গালৰ ঘৰলৈ শুনো অলপমান মাকৰ পৰা গুণগুণৰ কথা আপোনালোকৰ মাকজনী পৰিচিত আপোনালোকে চিনি পায় ব'লক গুণগুণৰ ঘৰলৈ যাওঁ ঘৰত আহি গ'লো ওচৰতে ঘৰ যিহেতুকে একদম মাৰি গ'লে পাই যাওঁ এতিয়া বহি আছো আলহীৰ দৰে আৰু আমাকে চাহ দিব ভালকে নালাগে ডাল লিপষ্টিক নোলোৱাকৈ বোলে খুৰীয়ে নোলায় গতিকে লিপষ্টিক ল'লে তেখেতে আৰু মোকো লগাই দিলে এতিয়া আমি সুধিম গুণগুণৰ বাৰ্থডে কিয় পালন কৰিব পৰা নগ'ল আহক এতিয়া আমি তেওঁৰ পৰা জানো কোৱা মানে আমাৰ জন্মদিনটো পালন কৰিব পৰা নগ'ল কাৰণ আমাৰ গাঁৱৰ মানুহ এজন ঢুকাইছে সেইটো কাৰণে মানে কৰিব পৰা যোৱা নাই আৰু এইফালে কৰোণাও হৈ আছে এইফালে মানুহবিলাকৰ বহুত মানে কি বেমাৰটো বেছি হৈ আছে সেইটো কাৰণেও মানে কৰিব পৰা নগ'ল আৰু অলপমান প্ৰব্লেমো হৈ আছে সেইটো কাৰণেও তাইৰো বহুত আশা আছে কৰিবৰ কাৰণে কিন্তু আমিও আশা কৰি আছোঁ তাৰ জন্মদিন পালন কৰিম বুলি কিন্তু দুদিনমান দেৰিকৈ কৰিব লাগিব খুৰীহঁতৰ ঘৰৰ পৰা ঘৰলৈ যাওঁ বলক ঘৰত আমি লগ পাম আপোনালোকক বহুত ৰ'দ একদম চকু মেলিবই নোৱাৰি বলক আমি যাওঁ আমি বাটলৈ ওলাই আহিলোঁ গৰম যিটো হাত দিব ইমান দেখিব বাদ দিয়া মই আগতে আহিছিলোঁ তাই যেতিয়া ইণ্টাৰভিউ লৈছিল তাই ভাবিছিল যে চাহ দিব বহিও আছিল কিন্তু নিদিলে মস্ত চিপৰা মই কিন্তু ঘৰতে আহি খালোঁ ঘৰতো খাব নাপাইছোঁ বেছি নেকি আৰু মই এতিয়া বাক লগাই দিম আইলিনা মোক আইলিনা লগাই দিব বুলি ক'লে কিন্তু কি আইলিনা লগাই দিয়ে ময়ো চাওঁ বাৰু কি জানো তাই মই ভালকৈ লগাই দিম কিয়নো মই যেতিয়া আইলিনা লগাম মোৰ চকু এতিয়া জিলিকি থাকে একদম আন্ধাৰতো দূৰৰ পৰা দেখা পায় হয়তো ভূততকৈ অদ্ভুত যদি কিবা আছে সেইটোৱে হ'ব চাগে নিশ্চয় আজিলৈকে আহি কৈ থাকে যে মোক আইলিনা লগাই দিয়ে কিন্তু সময় নাপায় সেইকাৰণে লগাই নিদিওঁ হয় আজি বাৰু চাওঁ মোক আইলিনা কি দৰে লগাই দিয়ে চকুকেইটা ভূতৰ দৰে হ'লেতো আইলিনা ভূতৰ দৰে হ'বই নহয় মোৰ চকুকেইটা কিমান সুন্দৰ নহয় জানো আজি আৰু সুন্দৰ কৰোঁ তাইৰ হাতৰ পৰশত চাওঁ বলক কৰিম বা লাকমিৰে ফুটনি কৰা যদি মই কৰিবলৈ নিদিওঁ তোমাক সুন্দৰ কৰি দিম দিয়া সুন্দৰী সঁচাকৈ কৰি দিবানে সুন্দৰী প্ৰেমৰ লতা সঁচাকৈ মোৰ কাৰণে পতি যাবনে বাদ দিয়া কোনোবাই পতিবনে কোনোবা মই কৰিমে
মোতকৈ সৰু সৰু মোক ইমান ইনচিয়ৰ এতিয়া আমি দায়িত্ব কৰিব নোৱাৰোঁ প্ৰয়াস কৰোঁ হা নকওঁ অলপ ভালকৈ লগাই দি আছে আজিৰ পৰা যদি ধুনীয়াকৈ লগাই দিব পাৰ এই ৰাখি দিম আৰু মই এক্সিডেণ্ট কৰি হ'বনে চকুকেইটা মই ওলাই আনিব তই দুদিনৰে মানে মোক খুজিছ আৰু চকুকেইটা বহুত ধুনীয়া কৰিছে ফুটনিতকৈ অদ্ভুত কৰিলে তাৰ মানে যদি কোনোবাই ফুটনিৰ ৰ'ল কৰিব বিচাৰে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্টত জনাব মাতিব মোতকৈ আৰু ফুটনি কৰি দিব এতিয়া যেতিয়া ৰেহাই নাই কোনে মোৰ দৰে কৰিব নোৱাৰে এতিয়া মই দিম গৌ পিতন যদি এইখিনি যদি ভাল লাগিছে আপোনালোকৰ মোক ক'ব পাৰে মই আপোনালোকক এনেকুৱা ইয়াতকৈ বেছি ভালকৈ লগাই দিব পাৰোঁ আৰু যদি আপোনালোকৰ আনিবা নাথাকেও চাই হ'লেও মই লগাই দিব পাৰিম মই এতিয়া মাৰিম ইমান ধুনীয়া লগা হৈছে আৰু চকুকেইটাৰ লগতে নাকৰ দাঁতটো উঠি গৈছে এতিয়া ধুই দিব লাগিব চকু দুটা সুন্দৰকৈ ধুই দিব লাগিব ইমান সুন্দৰকৈ মোক যিদৰে লগাই দিলে তাই কৈছিল নহয় সুন্দৰী কৰি দিব এতিয়া মোক মই যেতিয়া নিজৰ তাত লগাওঁ জিলিকি থকা বুলি কৈছোঁ যে জিলিকিয়ে থাকে এতিয়া মোৰ তাত কোনো নপঠিব মই জানি বুজি বেয়াকৈ লগাই দিছোঁ কাৰণ বহুত লেভেল হৈ গৈছে বহুত ষ্টাইল হৈ গৈছে মই কিন্তু বেলেগক ভালকৈ লগাই দিওঁ আপোনালোকে যদি লগাব বিচাৰে মোৰ তাত লগাব পাৰিব মোক দেখি গুণগুণ সিটো পলাল গতিকে ইয়াৰ দ্বাৰা বুজিব পাৰিল যে মই কিমান সুন্দৰী হৈছোঁ খুটতকৈ মানে ভাল হৈছে একদম মেকআপ কৰা হৈছে কিন্তু তলখিনি বাৰু বেয়া হৈছে মই মানিছোঁ ইমান সুন্দৰ মানে কৰিছে মেকআপ নহয় মেকআপো কৰিব পাৰিব ধুনীয়াকৈ কৰি দিব আৰু মাতিব মোকতো মাতিব লাগিব যদি কোনোবা যদি কাৰোবাৰ অভাৰ এক্টিং কৰিব পাৰে তেতিয়াহ'লে এইটো মাতিব মোক দেখি পলাল দুজনী দুজনী পলাল গতিকে গম পোৱা গৈছে আৰু কিমান মানে অদ্ভুত দেখা হৈছে আজিলৈ ভিডিঅ'টো সামৰিছোঁ যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব যদি চাই ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই